আসসালামু আলাইকুম রহমতুল্লাহ। পবিত্র কোরআন প্রতিযোগিতা আমার সন্মুখত আহি পাইছেহি আৰু সম্পূৰ্ণ তেখেতসকল আয়োজক মণ্ডলী সম্পূৰ্ণ ৰেডি হৈ আছে আৰু প্ৰথম পুৰস্কাৰ 20,000 টকা, অৰ্থাৎ প্ৰথম যিজন প্ৰতিযোগিতা হ'ব সদ্য হুজাই জিলা ভিত্তিত প্ৰথম প্ৰতিযোগিতা পাব 10,000 টকা আৰু সেইখন মাদ্ৰাছাই পাব 10,000 টকাৰ পৰা আদি কৰি 8,000, 6,000, 2,000, 5,000 তেনেকুৱা আছে আৰু সম্পূৰ্ণৰূপে ৰেডি। এয়া চাওক, আপোনালোকক সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ। ঐতিহাসিক হুজাই জিলাৰ প্ৰথমবাৰৰ বাবে আটাইতকৈ বেছি কেৱল মাত্ৰ ফি সাবিলিল্লাহ আল্লাহৰ ৱাস্তে যিসকল কোরআন পঢ়ি আছে তেওঁলোকক উৎসাহিত কৰিবৰ বাবে, কেৱল মাত্ৰ তেখেতসকলক উৎসাহিত কৰিবৰ বাবে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মুসাবাকাতুল কোরআন আৰম্ভ হ'বলৈ গৈ আছে উদমাৰী তাহফিজুল কোরআন মাদ্ৰাছাত। আৰু আয়োজক মণ্ডলীয়ে খুব সুন্দৰকৈ তেওঁলোকে সজাই পৰাই তুলিছে, মঞ্চৰ পৰা আদি কৰি। আপোনালোকক মই পেণ্ডালৰ কিছু দৃশ্যাংশ দেখুৱাম বা ৰাস্তা ঘাটৰ পৰা আদি কৰি সম্পূৰ্ণ গাঁওখন, সম্পূৰ্ণ অঞ্চলখন সাজু হৈ উঠিছে। আছাফ ভাই, আপোনালোক সম্পূৰ্ণ সাজুনে? আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু। ইনশাল্লাহ আমরা সম্পূর্ণ প্রস্তুতি আমরা অলরেডি হয়ে গেছে। আপনার একমাত্র সহায় আর দোয়া লাগে। আর ইনশাল্লাহ আমরা এখানে হুজাই জেলা ভিত্তিক যে কোরআন প্রতিযোগিতা ইনশাল্লাহ সম্পূর্ণ আমরা প্রস্তুতি, আজকে আমরা প্রস্তুতি সম্পূর্ণ হয়ে গেছে। আর আপনারা সারা আমরা লগে একসাথে আমরা সারা এক মিলিত হিসাবে আখেরি দোয়া হইব। আমরা হজরত মৌলানা সৈয়দ আজহার মদনী সাহেব আইবা আৰু বিশিষ্ট উলামা হল আইবা, গতিকে আপনারা উপস্থিত থাকবা বুলি আমি আশাবাদী। ব্লেংক চেক, অৰ্থাৎ কাইলৈ পৰহিৰ দিনটোত ইয়াতে কাৰোবাৰ মাদ্ৰাছাৰ আৰু ইয়াতে এমাউণ্ট বহোৱা হ'ব ছাত্ৰৰ নাম আৰু মাদ্ৰাছাত। গতিকে মাদ্ৰাছাৰ হাফিজ সাহেব আছে, ফাৰুক সাহেব, ফয়জুৰ ৰহমান সাহেব আছে, আব্দুল সোবান সাহেব আছে আৰু আমাৰ মুৰব্বীসকল আছে। আপোনাৰ কেনে অনুভৱ? ভাল লাগিছে, মোৰো ভাল লাগিছে নিশ্চয়। সোবান সাহেব, কেনেকুৱা লাগিছে? আলহামদুলিল্লাহ, বহুত বেছি ভাল লাগিছে। সকলোলৈ দাৱত থাকিল আমাৰ ফালৰ পৰা। ধন্যবাদ হজৰত। আলহামদুলিল্লাহ, বহুত ধুনীয়া হৈছে। আপোনালোক আহিব বুলি আশা ৰাখিলোঁ। আপোনালোক আহিলে আমাৰ সভাখন, আমাৰ মুসাবাকা কামিয়াব হ'ব বুলি আমি ধন্যবাদ। ধন্যবাদ হাফিজ সাহেব। আলহামদুলিল্লাহ, আমি বহুত আনন্দিত। আপোনালোকৰ দাৱত থাকিলে আপোনালোক আহিব ইনশাআল্লাহ। ইনশাআল্লাহ। আমাৰ এই চক হাবি বাবুল সাহেব, কেনেকুৱা? ভাল, ঠিকে আছে ইনশাআল্লাহ, সব ধুনীয়া। কেনেকুৱা? ইনশাআল্লাহ বহুত ভাল হৈছে আৰু আমি সকলো সাজু হৈ আছে, ৰেডি হৈ আছে মেহমানদাৰী কৰিবলৈ। মেহমান আহিবৰ কাৰণে উপস্থিতি কামনা কৰিলোঁ। তেখেতসকলে আপোনালোকৰ ইন্তজাৰত আছে, আপোনালোকক ৱেলকাম, স্বাগতম জনাবলৈ তেখেতসকল ৰৈ আছে, আগ্ৰহেৰে বাট চাই আছে। আপোনালোকে নিশ্চয় আহিব, এখন মাদ্ৰাছাত এবাৰ ফুৰি যাব ইনশাআল্লাহ।